বিশ্ববিখ্যাত সাহিত্যিক মাৰ্ক টুৱেইনে দি এডভেঞ্চাৰ্ছ অৱ টম ছয়াৰ নামৰ এই ক্লাছিক উপন্যাসখন 1876 চনত প্ৰকাশ কৰিছিল। আহক দুটা সৰু ল'ৰাৰ এই ৰোমাঞ্চকৰ কাহিনীটো মই আজি আপোনালোকক অসমীয়াত কওঁ। টম ছয়াৰ নামৰ অঘাইতং ল'ৰাটোৰ মাক দেউতাক নাছিলে। সি নিজৰ মাহীয়েক পলি, মাহীয়েকৰ জীয়েক মেৰী আৰু ভায়েক চিডৰ সৈতে ছেইণ্ট পিটাৰ্ছবাৰ্গ নামৰ এখন সৰু গাঁৱত বাস কৰিছিলে। মাহীয়েকে তাক বহুত মৰম কৰিছিলে যদিও তাৰ বদমাচিবিলাকৰ বিষয়ে মাহীয়েকে বহুত ভালকৈ জানিছিলে। সি এদিন খেলিবলৈ গৈ লগৰ ল'ৰাৰ লগত মাৰপিট কৰি ঘৰলৈ কাপোৰ কানি লেতেৰা কৰি উভতি আহিল। মাহীয়েকে তাক শাস্তি হিচাপে পিছদিনাখন সিহঁতৰ ঘৰৰ বেৰাখন ৰং কৰিবলৈ লগাই দিলে। পিছদিনাখন দেওবাৰ আছিলে আৰু স্কুল বন্ধ আছিলে। বন্ধৰ দিনত কাম কৰিবলৈ পোৱাত টমৰ বহুত খং উঠিছিলে। বেৰাখন ৰং কৰি থাকোঁতে টমৰ বন্ধুকেইটামানে আহি তাক লগ পালে। সি নিজৰ বন্ধুকেইটাক বুজাই দিলে যে বেৰাখন ৰং কৰাটো এটা আমোদজনক আৰু বহুত মহান কাম। সি তাৰ কামবিলাক তাৰ বন্ধুকেইজনৰ হতুৱাই কৰালে আৰু তাৰ বিনিময়ত সকলোৰে পৰা কিবা কিবি অৰিহণা ল'লে। টমে সিহঁতৰ গাঁৱলৈ নতুনকৈ অহা বেকি থেচাৰ নামৰ ছোৱালীজনীক দেখি লগে লগে প্ৰেমত পৰিলে। দেওবাৰে টম ছয়াৰহঁতৰ গাঁৱত সমূহীয়া প্ৰাৰ্থনা আছিলে আৰু চাৰ্চত বাইবেলখন মুখস্থ কৰাৰ বাবে সৰু সৰু ল'ৰা ছোৱালীৰ মাজত কিছুমান টিকেট বিতৰণ কৰা হৈছিলে। বেৰাখনত ৰং কৰোৱাই পোৱা বস্তুবিলাকৰ বিনিময়ত সি টিকেট অলপ সংগ্ৰহ কৰিলে আৰু সেই টিকেটখিনিৰ বিনিময়ত সি এখন নতুন বাইবেল পুৰস্কাৰ হিচাপে পালে। সকলো মানুহে ভাবিলে যে টমৰ বাইবেলখন মুখস্থ হৈ আছে, কিন্তু সি বাইবেলৰ কথা একোৱেই নাজানিছিলে। যেতিয়া মানুহে তাক বাইবেলখনৰ বিষয়ে প্ৰশ্ন কৰিলে, সি ভুল উত্তৰ দি সকলোৰে সন্মুখতে লাজত পৰিলে। পিছদিনাখন টমৰ স্কুল যাবলৈ মন নাছিল যদিও বাধ্যত পৰি সি স্কুললৈ যাবলগীয়া হ'ল। স্কুললৈ গৈ থাকোঁতে বাটত সি হাকলবেৰী ফিন নামৰ তাৰ সমনীয়া ল'ৰা এটা লগ পালে। হাক গাঁওখনৰ এটা জনাজাত মদাহীৰ পুতেক আছিলে। সি স্কুললৈ নগৈছিলে আৰু তাৰ স্বাধীনতা দেখি গাঁওখনৰ গোটেই ল'ৰা ছোৱালীবিলাকে তাক ঈৰ্ষা কৰিছিলে। হাকে এটা নতুন মন্ত্ৰ ক'ৰবাত শিকি আহিছিলে। সেই মন্ত্ৰটো পৰীক্ষা কৰিবৰ কাৰণে হাকে টমক সেইদিনাখন মাজৰাতি কবৰস্থানলৈ লগ ধৰিলে। ইয়াৰ পিছত টমৰ স্কুল গৈ পাওঁতে দেৰি হ'ল আৰু দেৰি হোৱাৰ কাৰণে শিক্ষকে শাস্তি হিচাপে তাক ছোৱালীৰ মাজত বহিবলৈ দিলে। কিন্তু সি এই কথাটোৰ সুবিধা লৈ বেকি থেচাৰৰ লগত কথা পাতিবলৈ আৰম্ভ কৰিলে। সি বেকি থেচাৰক ফুচুলাবলৈ আৰম্ভ কৰিলে যে চুমা খালে ল'ৰা ছোৱালীৰ মাজত বিয়া ঠিক হৈ যায়। সি বেকি থেচাৰৰ লগত বিয়া ঠিক কৰিলে। কিন্তু বেকিয়ে পিছত গম পালে যে এমি লৰেন্স নামৰ বেলেগ এজনী ছোৱালীৰ লগত টমে আগতেই একে নিচিনাকৈ বিয়া ঠিক কৰি থৈ দিছে। বেকিয়ে টমক গালি খপনি পাৰিলে আৰু সিহঁতৰ হ'বলগীয়া বিয়াখন ভাঙি পেলালে। সেইদিনা ৰাতি টম আৰু হাক কবৰস্থানখনলৈ গ'ল। কবৰস্থানখনত সিহঁতে ডক্টৰ ৰবিনছন, ইঞ্জন জো নামৰ এটা চুৰ আৰু মাফ পটাৰ নামৰ এটা মদাহীক কাজিয়া লাগি থকা দেখা পালে। তেওঁলোকে নিজৰ মাজত মাৰপিট কৰা আৰম্ভ কৰিলে আৰু মাফ পটাৰ অচেতন হৈ বাগৰি পৰিল। তাৰ পিছতে ইঞ্জন জোয়ে ডক্টৰ ৰবিনছনক হত্যা কৰিলে আৰু হত্যা কৰা অস্ত্ৰপাত লৈ সি মাফ পটাৰৰ কাষত থৈ পলাই গুচি গ'ল। ভয় খাই টম আৰু হাক তাৰ পৰা পলাই আহিলে আৰু সিহঁতে যি দেখিলে সেয়া কেতিয়াও কাৰো আগত নক'বৰ কাৰণে শপত ল'লে। পিছদিনাখন ইঞ্জন জোয়ে মাফ পটাৰক ডক্টৰ ৰবিনছনৰ হত্যাকাৰী হিচাপে চিনাক্তকৰণ কৰিলে আৰু পুলিচে মাফ পটাৰক আটক কৰিলে। ইফালে টম ছয়াৰ আৰু হাকলবেৰী ফিনে আৰু এজন বন্ধুক লগত লৈ মিছিছিপি নদীৰ এটা দ্বীপলৈ জলদস্যু হ'বৰ কাৰণে পলাই গুচি গ'ল। দ্বীপটোত সিহঁতে জলদস্যুৰ নিচিনাকৈ থাকিবলৈ আৰম্ভ কৰিছিলে। কিন্তু কেইদিনমানৰ পিছতে সিহঁতে গম পালে যে গাঁৱৰ ৰাইজে সিহঁতক পানীত পৰি পেলাই মৃত্যু হোৱা বুলি ভাবি নদীৰ মাজত বিচাৰি ফুৰিছে। এদিন টমে মনে মনে ঘৰলৈ গৈ গম পালে যে দেওবাৰে সিহঁতৰ আত্মাৰ সদগতিৰ কাৰণে গাঁৱৰ মানুহখিনিয়ে সমূহীয়াকৈ এটা প্ৰাৰ্থনাৰ আয়োজন কৰিছে। টম আৰু হাকে সিহঁতৰ বন্ধুজনক লৈ প্ৰাৰ্থনাৰ মাজতেই গৈ আৱিৰ্ভাৱ হ'ল আৰু সকলোৱে সিহঁতক জীয়াই থকা দেখি আনন্দত আঁকোৱালি ল'লে আৰু সিহঁতৰ বন্ধুখিনিয়ে সিহঁতৰ কাণ্ডটো দেখি সিহঁতক তবধ মানিলে। স্কুলত বেকি থেচাৰে কৰা ভুল এটা টমে নিজৰ গাত পাতি ল'লে আৰু তাৰ পিছত দুয়োটাৰে মাজত বেয়া পোৱাপুইও শেষ হ'ল। ইফালে ডক্টৰ ৰবিনছনৰ হত্যাকাণ্ডৰ বাবে মাফ পটাৰৰ ওপৰত বিচাৰ আৰম্ভ হৈছিলে। এজন নিৰ্দোষী মানুহে শাস্তি পাবলৈ গৈ থকা দেখি টমৰ সেই কথাটো সহ্য নহ'ল। ইঞ্জন জোহে যে আচলতে হত্যাকাৰী সেই কথাটো টমে আদালতত কৈ দিলে আৰু আদালতে মাফ পটাৰক মুক্তি দিলে। কিন্তু ইঞ্জন জোয়ে খিৰিকীয়েদি জঁপিয়াই পাৰ হৈ পলাই গুচি গ'ল। গৰমৰ দিনত টম আৰু হাক একেলগে ঘূৰি ফুৰিছিলে। সিহঁতে এটা ভূত বাংলালৈ গ'ল আৰু তাত লুকুৱাই থোৱা ধন সোণ থাকিব পাৰে বুলি অনুসন্ধান আৰম্ভ কৰিলে। সেই ঘৰটোৰ ভিতৰত ঘূৰি ফুৰোঁতেই দুজন মানুহক সিহঁতে ঘৰটোৰ ভিতৰলৈ অহা দেখা পালে। তাৰে এজন মানুহ ইঞ্জন জো আছিল। সিহঁতে ৰূপৰ মুদ্ৰা অলপ সেই ঘৰটোত লুকুৱাই থবৰ কাৰণে আহিছিলে। গাঁত খান্দি থাকোঁতে আগৰে পৰাই কোনোবাই লুকুৱাই থৈ যোৱা ধন সোণৰ বাকচ এটা ইঞ্জন জোহঁতে বিচাৰি পালে। ইঞ্জন জোয়ে ক'লে যে সেই ধন সোণখিনি একেলগে সি বেলেগ এটা গুপ্ত জেগাত নি লুকুৱাই থৈ দিব।
ইঞ্জিন জোয়ে কাৰোবাৰ ওপৰত প্ৰতিশোধ লোৱাৰ কথা কৈ থকা শুনা পাই টম আৰু হাকে ভয় খাই ঘৰটোৰ পৰা পলাই গুচি গ'ল। বহুত চেষ্টাৰ পিছতো টম আৰু হাকে সেই গুপ্ত জেগাটো বিচাৰি পোৱা নাছিলে। এদিন টম আৰু বেকিয়ে সিহঁতৰ লগৰ ল'ৰা-ছোৱালীবিলাকৰ লগত পিকনিক খাবলৈ এটা গুহালৈ গ'ল। পিকনিকটোলৈ গৈ বাকীবিলাক ল'ৰা-ছোৱালীৰ পৰা টম আৰু বেকি অলপ আঁতৰি গুচি আহিছিলে আৰু সিহঁতে গুহাটোৰ মাজত হেৰাই বাহিৰৰ বাট বিচাৰি নোপোৱা হ'ল। ইফালে সেই গুপ্ত জেগাটোৰ সন্ধানত হাকে ইঞ্জিন জোহঁতক অনুসৰণ কৰি ফুৰিছিলে। সি লুকাই লুকাই শুনা পালে যে ইঞ্জিন জোহঁতে উইডো ডাগলাছ নামৰ বিধৱা এগৰাকীক আক্ৰমণ কৰাৰ পৰিকল্পনা কৰি আছে। সহায় কৰিবৰ কাৰণে সি মানুহ কেইজনমানক মাতি লৈ আহিলে আৰু ইঞ্জিন জোহঁতে পলাই পত্ৰং দিলে। এই গোটেই ঘটনাটোত ভয় খাই হাক বেমাৰত পৰিলে আৰু উইডো ডাগলাছে তাক শুশ্ৰূষা কৰা আৰম্ভ কৰিলে। আনফালে টম আৰু বেকিয়ে যেতিয়া গুহাটোৰ ভিতৰত বাহিৰলৈ ওলোৱাৰ ৰাস্তা বিচাৰি ফুৰিছিলে, টমে তেতিয়া দূৰৰ পৰা গুহাটোৰ ভিতৰত ইঞ্জিন জোক দেখা পাইছিলে। ভোক আৰু পিয়াহত অৱস্থা নাইকিয়া হৈ 3 দিনৰ পিছত টম আৰু বেকিয়ে বাহিৰলৈ ওলোৱাৰ ৰাস্তা এটা বিচাৰি পালে। গোটেই গাঁৱৰ মানুহবিলাকে টম আৰু বেকিক বিচাৰি ফুৰিছিলে। যেতিয়াই গুহাটোৰ বাহিৰত টম আৰু বেকিক উদ্ধাৰ কৰা হ'ল, তেতিয়া সকলোৱে সেই গুহাটোৰ ভিতৰলৈ যোৱা 2টা ৰাস্তা বন্ধ কৰি পেলালে। দুৰ্বল হৈ টম আৰু বেকি অসুস্থ হৈ পৰিল। অলপ সুস্থ হৈ টমে সকলোকে ক'লে যে ইঞ্জিন জো সেই গুহাটোৰ ভিতৰতে আছে। কিন্তু মানুহ গৈ পোৱালৈ ইঞ্জিন জোৰ ভোক আৰু পিয়াহত সেই গুহাটোৰ ভিতৰতে আবদ্ধ হৈ মৃত্যু হ'ল। টমে কিন্তু সেই ধন সোণৰ বাকচটোৰ কথা কাকো কোৱা নাছিলে। এসপ্তাহৰ পিছত টম আৰু হাক একলগ হৈ সেই গুহাটোৰ ভিতৰলৈ ধন সোণৰ বাকচটো বিচাৰি গ'ল। গুহাটোৰ ভিতৰত সিহঁতে প্ৰচুৰ পৰিমাণে ধন সোণ বিচাৰি পালে আৰু গাঁৱৰ ৰাইজে সেই সম্পত্তিখিনি 2টাৰে নামত জমা কৰি দিলে। উইডো ডাগলাছে হাকক নিজৰ সন্তান হিচাপে তুলি ল'লে। কিন্তু হাক সভ্য সমাজৰ মাজত থাকি সন্তুষ্ট হ'ব পৰা নাছিলে। সি উইডো ডাগলাছৰ ঘৰ এৰি পলাই গুচি গ'ল। টমে হাকক বিচাৰি উলিয়ালে আৰু তাক ক'লে যে যদি সি উইডো ডাগলাছৰ ঘৰলৈ উভতি যায়, তেনেহ'লে তাক টমে বনোৱা নতুন ডকাইতৰ দলটোত সোমাবলৈ দিব। এই কথাটো শুনি হাক মান্তি হ'ল আৰু উইডো ডাগলাছৰ ঘৰলৈ উভতি গ'ল। এইখিনিতেই দি এডভেঞ্চাৰ্ছ অৱ টম ছয়াৰ নামৰ কিতাপখনৰ কাহিনীটো শেষ হয় আৰু দি এডভেঞ্চাৰ্ছ অৱ হাকলবেৰী ফিন নামৰ কিতাপখনৰ কাহিনীটো আৰম্ভ হয়। যদি আপোনালোকে দি এডভেঞ্চাৰ্ছ অৱ টম ছয়াৰৰ কাহিনীটো শুনি ভাল পালে, তেনেহ'লে কেতিয়াবালৈ আপোনালোকৰ সন্মুখত মই দি এডভেঞ্চাৰ্ছ অৱ হাকলবেৰী ফিনৰ কাহিনীটো অসমীয়াত লৈ আহিম। সদ্যহতে মই আপোনালোকৰ সন্মুখলৈ আৰু বেলেগ বেলেগ সোৱাদৰ বিভিন্ন কিতাপৰ কাহিনী অসমীয়াত লৈ আহি থাকিম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব। অহা ভিডিঅ'টোত মই আপোনালোকক আকৌ লগ পাম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।